নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি পুনৰ নতুন ব্লগৰ সৈতে আপোনালোক সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ২৬ জানুৱাৰী হয়, সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ পোনপ্ৰথমে। আৰু আমি আজি লগৰকেইটা অলপ ফুৰিবলৈ যাম বুলি ওলাই আহিছোঁ। ক'ত যাম? লিকাবালি। য়েছ, লিকাবালিলৈ গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব, যিমানখিনি পাৰোঁ ভাল ভাল ভিউবিলাক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইকেইজন আমাৰ এইফালে চাই দিয়া। আমি বেছি নাই বাৰু, একচুৱেলি ৰাইড নহয়, ফুৰিবলৈ গৈছোঁ। আমি কেইজন আছোঁ আৰু? আমি ছজন গৈছোঁ, চাই থাকিব। বেছি মানুহ লোৱা নাই। বন্ধুসকল, আমি বগীবিল ৰোডত সোমালোঁ আৰু এতিয়া গৈ আছোঁ। আমি একচুৱেলি ভাবিছিলোঁ আমি অকল ছজন, এতিয়া বহুত বন্ধু লগ পাই গ'লোঁ, ভাল লাগিছে বহুত। পাহাৰকেইটা ওলাইছে আৰু বন্ধুসকল, আমি পাই যাম আৰু বেছি দূৰ নাই আৰু আহি আছোঁ। বৰষুণ দিয়াৰ কাৰণে অলপ অসুবিধা হ'ল, তাতে ৰ'বলগীয়া হ'ল বগীবিলৰ ওচৰত। তাৰপৰা এতিয়া আকৌ ৰ'দ আছে, বতৰটোৰ পৰা অলপ চবৰে প্ৰব্লেম হৈছে আৰু আজি। আমাৰ ডিব্ৰুগড়ত বন্ধুসকল ইমান বৰষুণ আছিলে, কিন্তু ইয়াত অলপো বৰষুণ নাই, পূৰা শুকান আছে। চাওক ৰাস্তাটো চাই, এক টোপাল বৰষুণ নাই। আমি বৰ্তমান গৈ আছোঁ বন্ধুসকল পাহাৰৰ ওপৰে আমি গৈ আছোঁ এজন মই চাবলৈ চাই দিয়ক এবাৰ। আৰু পামগৈ আৰু বন্ধুসকল, বেছি দূৰ নাই। বতৰ ডাৱৰীয়াৰ কাৰণে বহুতখিনি প্ৰব্লেম হ'ল, ভালদৰে চব দেখাব নোৱাৰিলোঁ। এতিয়া আমি আৰু 10 মিনিটমান লাগিব ন, 10 মিনিটমানৰ পাছত পাই আছোঁ, চাই থাকক বন্ধুসকল। চাওক ইয়াত ঘোঁৰা গাড়ী আৰু এখন আছে, এখন চাওক বন্ধুসকল। আমি এতিয়া পাহাৰৰ যিটো ৰাস্তা হয়, ৰাস্তাত সোমাইছোঁ আৰু তাৰ পৰা চাওক বহুত ধুনীয়া এটা তাৰ ভিউবিলাক চাওক আপোনালোকে। যিটো বাইকত গৈ আছোঁ অলপ হিলিছে আৰু মোবাইলটো, তাৰ কাৰণে অলপ চৰি, বেয়া নাপাব। তো আপোনালোকক যিমানবিলাক ভাল ভাল ভিউ পাওঁ দেখাবৰ কাৰণে চেষ্টা কৰিম, আগলৈ চাই থাকক। Wow. ठंडी हवा। জানুৱাৰী হয়, গতিকে আজি ৰিপাব্লিক ডে, গতিকে বহুত আহিছে আৰু ফুৰিবৰ কাৰণে আহিছে, কিছুমানে ৰাইডত আহিছে। বহুত বঢ়িয়া, আপোনালোকে আহিব। আপোনালোকৰ যদি মনত কিবা দুখ থাকে, একদম আহকচোন এবাৰ ফুৰিবলৈ, একদম পূৰা মন পাতলা হৈ যাব।
এইফালে পুৰা পাৰ্টি হৈ আছে বন্ধুসকল আমি আহি পাই গলোহি ঐ এফালে এফালে সাজু হৈ আছো আমি আমাক সকলোকেইটা আমি পাই গলোহি আৰু এতিয়া পুৰা পাহাৰৰ ওপৰত আছো আৰু তললৈ যাম বুলি ভাবিছো বহুত ধুনীয়া মানে লোকেশ্যনবিলাক চাই ইমান ভাল লাগিছে এতিয়া আমি খাবৰ কাৰণে যিহেতু খানাটো দেৰিকৈ খাম গতিকে বেলেগ আৰু ফুড লৈ আনিছিলোঁ খাবৰ কাৰণে এইবিলাক কমলা চমলা ঐ বস্তু লৈ অঁ কেনেকুৱা লাগিছে কিবা এটা কোৱা আল্টিমেট গান এটা গাই দিওঁ প্ৰথমে গান এটা গোৱা ঐ পাহাৰ গানটো নেজানো আমি যে ভালকৈ আপোনালোকে জাষ্ট ভিউবিলাক চাওক ভিউ চাই ফিদা হৈ যাব মই ক'লো নহয় মই বাৰু আগতে আহিছোঁ বাৰু চাৰিওফালে কেৱল পাহাৰ সকলোবিলাক দেখাম চাই থাকিব আৰু এতিয়া আমি যিহেতু বহুত ওপৰলৈ আহি গ'লোঁ মানে স্কিপ নকৰিব তলত ইয়াত কিবা সেই জান টাইপৰ এটা আছে ন জান নহয় জানো আমি খাবৰ কাৰণে অলপ এই কমলা তাৰপৰা এইবিলাক আমুল মেংগ' ফ্ৰুটি এইবিলাক লৈ আনিছিলোঁ আৰু এইবিলাক খাম এতিয়া খাই পেলাই তোমাৰ বেগত বেড এটা সোমাই আছে মোৰ বেগত বেড এটা ঘৰলৈ নিয়া বুদ্ধি গম পাইছো মই বন্ধুসকল আমি আহি পেলাই লিকাবালি পালোহি বহুত ধুনীয়া এটা পিকনিক প্লেচ হয় বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে বহুত মানুহ চাওক আৰু ওচৰতে আছে এখন হেংগিং ব্ৰিজ জামৰ উঠিবৰ কাৰণে সেইখন চাওক গৈ আছোঁ সৌখন হেংগিং ব্ৰিজখন চাওক মানুহ উঠি আছে কিন্তু আমি আগতে এবাৰ আহোঁতে উঠিবৰ কাৰণে পাৰ্মিশ্যন দিয়া নাছিলে কিবা বেয়া হৈ আছে কৈছিলে কিন্তু এতিয়াতো মানুহবিলাক দেখিছোঁ ব'লক একবাৰ উঠি চাওঁ এই মানুহবিলাক কিছুমান উঠিছে কিছুমান নামিছে একবাৰ কিন্তু উঠি চাব মন গৈছে উঠিমে আৰু চলো বন্ধুসকল 20 টকাকৈ টিকেট লৈছে দেই উঠিবৰ কাৰণে আগতেতো ইমান পইচা লোৱা নাছিলে এতিয়া নতুনকৈ চিষ্টেম কৰিছে কিবা এইজন আমাৰ সন্তোষ দা ৰৈ আছে চলো আগতে পইচা লোৱা নাছিলে এতিয়া নতুনকৈ চিষ্টেম কৰিলে এইটো মজা আপোনালোকে আহিব বন্ধুসকল চাওক দীঘল আছে ন বহুত দীঘল চাওক বন্ধুসকল চাওক কেনেকুৱা মজা আহিব ব্ৰিজত উঠি যাব 20 টকা কিন্তু দেই আগতে পইচা লোৱা নাছিলে কিন্তু এবাৰ পইচা লৈছে আপোনালোকে আহিব চাওক ইফালে আমাৰ দাদা আৰু বাইদেউ এগৰাকী লগ পাইছোঁ পূৰা মানে ড্ৰেছটো চাওক আপোনালোক ক'ৰ পৰা আহিছে চাবৰ পৰা নেকি কেনেকুৱা লাগিছে ভাল লাগিছে এইফালে এজনক মই চিনি পাওঁ এজন বন্ধু হয় বাৰু ড্ৰেছটো ক'ৰ পৰা ল'লে পইচা লৈ নেকি আচ্ছা আপোনালোকে পইচা দিব 50 টকা লৈ আপোনালোকে ড্ৰেছটো পিন্ধিব পাৰিব এইটো কিহৰ হয় এইটো মানে আপোনাৰ ট্ৰেডিশ্যনেল হয় আৰু ঠিক আছে থেংক ইউ অ'কে গাঁৱৰে আমাৰ দাদা দুজনমান লগ পালোঁ কেনেকুৱা এই মজা বঢ়িয়া আজি ইয়াত আহি কিনে লিকাবালিত আহি বহুত ভাল লাগিলে হা বিৰাট মস্তি লাগিছে ভাল লাগিছে ফুৰি আৰু এজন আমাৰ লিকাবালিত আমাৰ জুলনা ব্ৰিজত বহুত মজা লাগে আপোনাৰ আহিব 20 টকাকৈ লৈছে 20 টকা লৈছে পাৰ হেড 20 টকাকৈ লয় আমাৰ পৰা বঢ়িয়া থেংক ইউ অ'কে বন্ধুসকল আমি আহিলোঁ আৰু ঘূৰি আহিলোঁ এতিয়া ভোক লাগিছে আমি একো একচুৱেলি তাত খালোঁ বাৰু তো এতিয়া তাত খানা খাবলৈ সোমালোঁ মই দিয়ে দিলোঁ আগতীয়াকৈ এজনে খাই দিলে
এফালে এফালে খাই আছে দুজন, এফালে সন্তোষ দা কিবা এটা কৈ দিয়ক। খাই আছোঁ, কি কৰিবা, ভোক লাগিছে বহুত। ভোক লাগি আছে, তো ইয়াতে ব্লগটো সামৰি দিছোঁ, আগলৈ চাই থাকিব। তো আজি ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো আজি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।